নমস্কাৰ, মই জুলি। আপোনালোক সকলোকে মোৰ চেনেল মাই লাইফ ডবল-ডিলৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি পাকঘৰত কেৰাহীটো দেখি গম পাইছে চাগে। হয়, আজি মই মেক্ৰণীৰ এটা চিম্পল ৰেচিপি লৈ আহিছোঁ। ইয়াত দেখিছে মই মেক্ৰণীখিনি বইল কৰি আছোঁ আৰু ইয়াতে লগতে মই অকণমান নিমখ দিছোঁ। মই এইখিনি আজি এইটো ভিডিঅ' এইকাৰণে লৈ আহিছোঁ যে কেতিয়াবা ভেজ নাথাকিব পাৰে, তেতিয়া আমি কেনেকৈ চিম্পলকৈ আমি মেক্ৰণী বনাই খাব পাৰোঁ। ইয়াত দেখিছে মই একেই কেৰাহীতে মই ৰিফাইন দিছোঁ। মই ৰিফাইন ইউজ কৰোঁ, মিঠাতেল নকৰোঁ। মই আপোনালোকক ক'ব বিচাৰোঁ যে ৰিফাইনটো দিলেই ভাল লাগে, গতিকে আপোনালোকেও ৰিফাইনটোৱে ইউজ কৰিব। ৰিফাইনখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছতে মই ইয়াত পিঁয়াজ দি দিম আৰু এফালে মই মেক্ৰণীখিনি ঠাণ্ডা পানীৰে ধুই পানীটো যাবলৈ দিছোঁ। আপোনালোকক মই দেখুওৱা নাই, গতিকে এতিয়া অকণমান আমি পিঁয়াজখিনি ভালকৈ লৰাই লওঁ। বহুত বেছি ভাজিব নালাগে, অলপ কমকৈ ভাজিলে হ'ল। লৰাই লোৱাৰ পিছত ইয়াত মই দুটা জলকীয়া আৰু ইয়াত চাওক মেক্ৰণীখিনি থৈ দিছোঁ। পানীটো গৈছে। এতিয়া মই মেক্ৰণীখিনি তেলত দি দিম আৰু দুটা জলকীয়া দিছোঁ। দেখিছেনে? কাৰ কাৰণে জানে? এই ভণ্টিয়ে খাব, তাই জলকীয়া খাই ভাল পায়, সেইকাৰণে মই জলকীয়া দিছোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। অলপ লৰাব, অকণমান টাইম লৰাব লাগিব। লৰাই হোৱাৰ পিছত আপুনি ঢাকিব নালাগে, এনেই লৰালে হ'ল। তাৰপিছত মই ইয়াত হালধি আৰু নিমখ দি সোৱাদ অনুসাৰে হালধি নিমখ দি মই লৰাই ল'লোঁ। ভালকৈ লৰোৱাৰ পিছত মই ইয়াত টমেট' চচটো দিম। টমেট' চচ মই পিছত ইউজ নকৰোঁ। মই যেতিয়া বনাই থাকোঁ, কেৰাহীত থাকোঁতে, তেতিয়া মই টমেট' চচটো দিওঁ। যদি আপোনালোকে পিছত দি খাব বিচাৰে দিব পাৰে। টমেট' চচ হওক বা চিলি চচ হওক, যি দিব ইচ্ছা কৰে দিব পাৰে। এয়া মই দিলোঁ টমেট' চচখিনি। অলপ কম হোৱা যেন লাগিল, তাৰপিছত আকৌ অকণমান ঢালিছোঁ। চাবচোন, অকণমান জোখমতে হ'লে ভাল লাগে আৰু খাবলৈ, সেইটো কাৰণে। এতিয়া মই টমেট' চচখিনি দিয়া হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ভালকৈ লৰাই ল'ম। অকণমান কিন্তু ভালকৈ লৰাব, তেতিয়া গোটেইখিনি মেক্ৰণীত যেতিয়া লাগিব তেতিয়া টেষ্টটো বেছি ভাল লাগে। এইটোৱে আজি মোৰ সৰু ভিডিঅ', বহুত বেছি ডাঙৰ ভিডিঅ' নহয়, দীঘলীয়া নাই কৰা। এইটো প্ৰায় চাগে 3 মিনিটমানৰে ভিডিঅ'টো হ'ব। গতিকে এয়া, যদি এইটো ৰেচিপি বনাই চাব, যদি খাবলৈ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই কি দিছোঁ গম পাইছে? এইটোৱে হৈছে বেছি টেষ্টি হোৱাৰ ৰহস্য। এয়া বাটাৰ এনেকৈ দি দিব। মই কমকৈ দিছোঁ, ভণ্টি আৰু মই যিহেতুকে খাম, আৰু মেক্ৰণীৰ পৰিমাণ হিচাপে দিছোঁ, কমকৈ লৈছোঁ। আপোনালোকে বেছি মানুহৰ কাৰণে বনালে বেছি মেক্ৰণী দিব পাৰে আৰু লগতে বাটাৰো বেছি দিব পাৰে। এয়া হৈ গ'ল আমাৰ। এতিয়া আমি ভণ্টি আৰু মই খাবলৈ ৰেডি। মই লগতে ছাৰ্ভো কৰি দিলোঁ ভণ্টি আৰু মোৰ কাৰণে। গতিকে আজিলৈ ধন্যবাদ।